ক্ষেত্ৰত ৰাইজো সজাগ সচেতন হ'ব লাগিব আৰু ইয়াৰ কাৰণে যাতে আমি ভূমিপুত্ৰ আমি জনজাতি বা বড়োসকল নিজৰ মাটি বাৰীৰ প্ৰতি আমাৰ সজাগতা থাকে সেই বিষয়টোৰ ওপৰত আমি ৰাইজক মানে বুজাই আহিছোঁ বিভিন্ন অঞ্চলত। দ্বিতীয় কথাটো হ'ল যে গুণগত শিক্ষা ভাল শিক্ষা মানৱ সম্পদ গঢ় দিব লাগিব আৰু আমাৰ উঠি অহা নৱপ্ৰজন্মক আমাৰ মাতৃভাষা মাধ্যমত বা আন মাধ্যমত যিবিলাক পঢ়ি আছে তেওঁলোকক ভাল মানুহ বা জীৱনটো গঢ় দিবৰ কাৰণে যিখিনি ব্যৱস্থা লাগে ৰাইজক গাৰ্জেনসকলক আমি বুজাই আহিছোঁ যে আপোনালোকে দায়িত্ব ল'ব লাগিব, শিক্ষাগুৰুৱে দায়িত্ব ল'ব লাগিব, ছাত্ৰ ছাত্ৰী পঢ়িব লাগিব। 3 নম্বৰ বিষয়টো হ'ল যে সমাজ বিৰোধী কাৰ্যকলাপ সমাজত বহুতো বাঢ়ি গৈছে। ড্ৰাগছ এটা ভয়াৱহ ৰূপত গা কৰি উঠিছে। মদ ভাং যোৱা, ডাইনী প্ৰথা, বাল্য বিবাহ আৰু মানুহ সৰবৰাহকাৰী আজি সমাজত বহুতো আমি দেখিবলৈ পাইছোঁ। তো ড্ৰাগছৰ যি ভয়াৱহতা প্ৰায় ভাল ভাল পৰিয়ালক ধ্বংসমুখলৈ ঠেলি দিছে আৰু আমাৰ মানুহৰ জীৱনৰ কাৰণে এইটো এটা ডাঙৰ ভাবুকি হৈ আহিছে। তো এই সমাজ বিৰোধী কাৰ্যকলাপ সম্পূৰ্ণভাৱে নাইকিয়া কৰিবৰ কাৰণে আমি কি মানে ব্যৱস্থা ল'ব পাৰে তাৰ কাৰণে ৰাইজৰ সহায় সহযোগিতা আমি বিচাৰিছোঁ আৰু ৰাইজক আমি সজাগ কৰিছোঁ। বিভিন্ন যিখিনি ধৰ্মীয় যিখিনি গ্ৰুপবিলাক আছে, যিবিলাক সংগঠনবিলাক আছে তেওঁলোককো আমি আহ্বান জনাইছোঁ যে ঈশ্বৰৰ বা ধৰ্মৰ যি মানে মহান বাণী সেইসকলক লৈ পেলাই ভাল মানুহ গঢ় দিয়াৰ কাৰণে আপোনালোকে কাম কৰিব লাগিব। আৰু চতুৰ্থ কথাটো হ'ল যে শান্তি চুক্তি হোৱাৰ পিছতো বৰ্তমান ৰঞ্জন দৈমাৰী ডাঙৰীয়া আৰু আন 60গৰাকী NDB প্ৰাক্তন সদস্যসকল বৰ্তমানো জেলত আছে আৰু তেওঁলোকক মুকলি আকাশত এৰি দিব লাগে আৰু তেওঁলোকে ঘৰত থাকিব পাব লাগে। তেওঁলোকে আমাৰ সমাজৰে এজন হয়। কেছ আইনী প্ৰক্ৰিয়াৰ কাৰণে কিছু জটিলতা আহিছে, কেছ পৰ্যায়ক্ৰমে উইথড্ৰ হ'ব, কিন্তু আইনী মেৰপেচটো মানে সমাপ্ত কৰি পেলাই অসম চৰকাৰ ভাৰত চৰকাৰে তেওঁলোকক এৰি দিয়াৰ কাৰণে ব্যৱস্থা ল'ব লাগে। এই 4টা বিষয়টো আগত ৰাখি পেলাই আমি এই সজাগতা অভিযান আমি অব্যাহত ৰাখিছোঁ আৰু সমাজৰ পৰা বা জাতি জনগোষ্ঠী আৰু বিভিন্ন আমাৰ ৰাইজৰ পৰা আমি বিপুল এটা সঁহাৰি পাইছোঁ আৰু ৰাইজে এই সজাগতা অভিযান আদৰি লৈছে। ধন্যবাদ। 3 দিনৰ কাৰণে চলিব, ক'ত সামৰণি পৰিব? 11, 12, 13 আজি খাৰিজাত ইয়াত আৰম্ভ হ'ল। আমি এতিয়া চালবাৰী এই অঞ্চললৈকে যাম, মচলপুৰ আৰু বাগানপাৰা হৈ পেলাই তামোলপুৰ হৈ গড়েশ্বৰত শেষ হ'ব। এইটো 3 দিনীয়া। তো সেই কাৰ্যসূচী সফলভাৱে ৰূপায়ণ হ'ব আমাৰ এটা বিশ্বাস আছে। ধন্যবাদ। মানে আনডিভাইডেড বাক্সা ডিষ্ট্ৰিক্টে ইয়াত বাইক ৰেলী এটা কাৰ্যসূচী আমি কৰিব গৈ আছোঁ। এইটো বাইক ৰেলী কাৰ্যসূচীটো আজিৰ পৰা এই কাৰিজাৰ বিজনীৰ পৰা ষ্টাৰ্ট হয়, এইটো শেষ হ'ব মানে গড়েশ্বৰত এইটো শেষ হ'ব তামোলপুৰ জিলাত। ইয়াৰ এটা লক্ষ্য আৰু উদ্দেশ্যটো এতিয়া যে আমাৰ যিখিনি মানুহ বেছিভাগ মানুহ এতিয়াও ট্ৰাইবেল মানুহ আৰু অন্যান্য জনগোষ্ঠীবিলাক মাটি পাটা মানে ভালকৈ পোৱা নাই আৰু ফৰেষ্ট এৰিয়াত ফৰেষ্ট ডিলাৰ দ্বাৰা মাটি পাব লাগে। আৰু লগতে যে আমাৰ অঞ্চলত যে ড্ৰাগছ আৰু যে মদ ভাং খোৱা এইটো বেছি হৈ আছে। পূজা মেলা পাতিছে, এইটো আমি ক'বলগীয়া নাই, কিন্তু পূজা মেলাৰ মানে পাতাৰ লগতে তাতে মদ ভাং খাই মাৰপিট কৰি মৃত্যু পৰ্যন্ত গ্ৰহণ কৰিব লগা এনেকৈ আমাৰ বাক্সা অঞ্চলতো হৈছে। তাৰ কাৰণে আমি এইটো যাতে এটা সজাগতা সৃষ্টি কৰাৰ কাৰণে এইটো আমি বাইক ৰেলী লৈছোঁ। তাৰ লগতে আমাৰ যিখিনি যুৱ প্ৰজন্ম মানে স্কিল এণ্ড কোৱালিটি এডুকেশ্যন এইটো লাগিব। স্কিল এণ্ড মানে কোৱালিটি এডুকেশ্যন হ'লে আমি যিখিনি আমাৰ শিক্ষা ভাল শিক্ষা তাৰ লগতে ভাল শিক্ষা লৈ এটা ভাল ফল যে আমি ইয়াত দেখাব লাগে বা নিজৰ লক্ষ্য আৰু উদ্দেশ্যটো ইয়াত মানে স্থাপন কৰিব পাৰিব লাগিব যে আমি যে মানুহ হৈ জন্ম হৈছে, মানুহ হৈ জন্ম হ'লে নহ'ব, যে মানুহ হৈ এটা ভাল কাম কৰিব পাৰা আৰু এইটো যুৱ প্ৰজন্মই ষ্টাৰ্ট কৰিব লাগিব। তাৰ কাৰণে আমি এইটো বাইক ৰেলীৰ দ্বাৰা এইটো সজাগতা সৃষ্টি কৰাৰ কাৰণে আমি ইয়াত মানে ইয়াত সমাগম হৈছোঁ। আজিৰ পৰা ষ্টাৰ্ট হ'ব, এইটো 3 দিনীয়া কাৰ্যসূচী হ'ব। 11, 12 আৰু 13 তাৰিখে তামোলপুৰৰ গড়েশ্বৰ অঞ্চলত এইটো শেষ হ'ব। বাক্সা আৰু তামোলপুৰ এইটো 2টা জিলা এইটো সামৰি মানে লোৱা হ'ব 3 দিনীয়া কাৰ্যসূচীৰ দ্বাৰা।
আজি কাৰিজাৰ বিজনীৰ পৰা ষ্টাৰ্ট হয় আমি গোবৰ্ধনাৰ পৰা হাউলিৰ পৰা হস্তিনাপুৰ বিজনী আৰু চাউটিপিটা হয় চালবাৰী হয় এনেকৈ ৰূপুহী ৰাবাং আৰু জালা হয় আমি লক্ষী বাজাৰত ইয়াতে শেষ হ'ব আজিৰ দিনটো লক্ষী বাজাৰত শেষ হ'ব বাইক ৰেলীত আমাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ চেণ্ট্ৰেল কমিটিৰ সভাপতি সাধাৰণ সম্পাদক তথা অন্যান্য আমাৰ যি কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া তেখেতসকলে থাকিব